বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি মই কি খাওঁ কি বনাওঁ তাকে অকণমান দেখাম। হাই গাইজ, এয়া দেখিছে বেঙেনা আৰু ইয়াত তিতা কেৰেলা আছে। মই আজি বেঙেনাটো ভাজিম বুলি ভাবিছোঁ। বেঙেনাটো কেনেদৰে ভাজোঁ মই আপোনালোকক তাকেই দেখাম। চাই থাকিবচোন ভিডিঅ' শেষলৈকে। মোৰ বেঙেনা কাটি হৈ গ'ল, লগত পিঁয়াজ নহৰু দেখিছে। এয়া ইফালে ভাত বহাইছিলোঁ, ভাত বনাই হৈ গ'ল, লগত কেৰাহী পাতি দিছোঁ। এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ, আহক গাইজ চাই থাকক। পানী দিলোঁ, অলপচোন বাহিৰৰ ফালে গৈ আহোঁ। এইফালে নাৰিকল কাটি আছে কুকুৰে। নাৰিকলটো কাটি হ'লে আমি নাৰিকল লাড়ু বনাওঁ, আপোনালোকক দেখাম। কুকুৰে নাৰিকল কাটি আছিলে, তাই কাটিব নোৱাৰাৰ কাৰণে মই অকণমান হেল্প কৰি দিলোঁ। এয়া দেখিছে মোৰ চব্জি হোৱাৰ পিছত মই ভাত অকণমান খাই ল'লোঁ।
এয়া দেখিছে গাইজ কমপ্লিট হ'ব আৰু নাৰিকল ৰুটি আৰু একফাল আছে। দেখিছে আমি চেনিখিনি লৈ লৈছোঁ কাপত, 1 কাপ দিলোঁ, তাৰপিছত এয়া আৰু 1 কাপ দিছোঁ। 2টা নাৰিকলৰ বাবে আমি 2 কাপ চেনি মিক্স কৰি ল'লোঁ। আপুনি 3টা নাৰিকল হ'লে 3 কাপ চেনি মিক্স কৰিব লাগিব। এয়া চেনিৰ লগত নাৰিকল মিশ্ৰণ হোৱাৰ পিছত আমি আধা ঘণ্টা টাইমৰ বাবে ঢাকি থ'লোঁ। ফাইনেলি আমাৰ নাৰিকল ৰুকা হৈ গ'ল। তাৰপিছত নাৰিকলত চেনি মিক্স কৰি থৈ দিছোঁ। ভিডিঅ'টো বেছি দীঘলীয়া হৈ যোৱাৰ বাবে আপোনালোকক নাৰিকলৰ লাডু বনোৱা ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ, কিন্তু নেক্সট ভিডিঅ'ত মই দি আছোঁ নাৰিকলৰ লাডু কেনেকৈনো বনায়, আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'। প্লিজ মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।